অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়ত CBI তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কংগ্ৰেছে। SI কেলেংকাৰীৰ সৈতে জড়িত ব্যক্তিসকলৰ অনুসন্ধান চৰকাৰে অতি লেহেমীয়া গতিত কৰিছে। সেইবাবে এই বিষয়ত CBI তদন্তৰ দাবী জনাইছে কংগ্ৰেছে। এই প্ৰতিবাদী কাৰ্যসূচীত EJP তথা চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ পাতাল মুখৰিত কৰি তোলে লখিমপুৰ জিলা কংগ্ৰেছে। প্ৰতিবাদস্থলীত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ জীৱনৰ সৈতে হেতালি খেলা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। লখিমপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডক্টৰ জয়প্ৰকাশ দাস আৰু লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বৰগোহাঁই। আজি লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ এখন জৰুৰীভাৱে এখন বৈঠক আছিলে আৰু এই বৈঠকত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক প্ৰীতম কৰ্মকাৰ উপস্থিত আছিলে আৰু এই জৰুৰীকালীন সভাৰ পাছত আমি অসম চৰকাৰৰ দিনত যি SI পুলিচ বিভাগৰ যি কেলেংকাৰী হ'ল এই কেলেংকাৰীৰ বিপৰীতে আমি প্ৰতিবাদ জনাই আজি আমি যুৱ কংগ্ৰেছৰ সৌজন্যত আমি ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰোঁ আৰু আমি BJP চৰকাৰক ধিক্কাৰ দিছোঁ। কাৰণ তেওঁলোকে চৰকাৰ অহাৰ আগত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক তেওঁলোকে ৰাইজক কথা দিছিল, তেওঁলোকে প্ৰতিজ্ঞা কৰিছিল যে আমি দুৰ্নীতিমুক্ত অসম গঢ়িম, আমি দুৰ্নীতি হ'বলৈ নিদিওঁ, আমি নিযুক্তিত আমি নিকাভাৱে আমি নিযুক্তি দিম। কিন্তু আমি এই 4.5 বছৰত আমি দেখিছোঁ যে পৰ্যায়ক্ৰমে প্ৰতিটো বছৰতে ধৰি লওক জনসংযোগ বিভাগত নিযুক্তি ক্ষেত্ৰত কেলেংকাৰী হ'ল, আজি পঞ্চায়ত বিভাগত নিযুক্তি বিভাগত কেলেংকাৰী হোৱাটো সকলো ৰাইজে পেপাৰত দেখিছে, নিউজত দেখিছে। ঠিক তেনেধৰণে আজি কেইদিনমানৰ আগত যি SI ইণ্টাৰভিউ হৈছিলে। লখিমপুৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট NES 24/7 লাইভ।